নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলো কুশলেই আছে। বৰ্তমান যিহেতু শীতকালত কম বেছি পৰিমাণে সকলোৰে কাহ, চৰ্দি, জ্বৰ আদি হয় আৰু তাৰ নিৰাময়ৰ কাৰণে আমি ঘৰুৱাভাৱে এবিধ উপকৰণ ব্যৱহাৰ কৰোঁ। অতীতৰে পৰা আয়ুৰ্বেদ শাস্ত্ৰ আৰু আমাৰ জনজীৱনত ইয়াৰ চাহিদা অতি বেছি। আপোনালোকে দেখি অনুমান কৰিব পাৰিছে উপকৰণবিধ। এয়া হৈছে জালুক। জালুক মই কেনেদৰে গছত ছিঙাৰ পৰা খোৱাৰ উপযোগী কৰি তুলিলোঁ সেয়া ভিডিঅ'ৰ মাজত দেখা পাম। বলক তেন্তে ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া আমাৰ ঘৰৰ বাৰীৰ জালুক গছ হয়। মাঘ বিহুৰ আগে পাছে জালুকবোৰ ছিঙাৰ উপযোগী সময় হয় আৰু তেতিয়াই জালুকবোৰ পুৰঠ হয় আৰু মই হাতেৰে যিমান পাৰোঁ সিমান দূৰলৈকে ছিঙিবলৈ চেষ্টা কৰিছোঁ আৰু হাতেৰে ঢুকি নোপোৱা অংশটো এডাল মিহি ডাউকীৰ সহায়ত এখন ব্লেডেৰে এনেদৰে পাৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু জালুক চিৰাৰ লগতে গা গছডাল কাট খাই অহাত মই কটা বাদ দিলোঁ। যিহেতু গা গছডাল কাটি আহিলে অহা বছৰলৈ জালুকৰ উৎপাদনটো কমি যাব, সেয়েহে মই হাতেৰে ঢুকি পোৱালৈকে কাটিলোঁ। এয়া হাতেৰে ঢুকি পোৱালৈকে মই যিমান পাৰোঁ ছিঙিলোঁ। এয়া চাওক, চিৰাটো হ'ল ইমান মৰম লগা। মোৰ আটাইতকৈ আমোদজনক কথাটো হ'ল বহু ডাঙৰলৈকে মোৰ জালুক গছৰ প্ৰতি কোনো ধাৰণা নাছিল, দেখা নাছিলোঁ আচলতে। আৰু এঘৰ মানুহত পাণ গছ বুলি ছিঙিবলৈ যোৱাতহে গম পালোঁ যে সেইজোপা জালুক গছ। জালুক গছ আৰু পাণ গছৰ তেতিয়াৰ পৰা পাৰ্থক্যটো বুজিব পৰা হ'লোঁ। এতিয়া মই এইখিনি ভালদৰে ধুই এটা কেৰাহীত গৰম হৈ থকা পানীত ঢালি দিছোঁ। এনেদৰে গোটেইখিনি মই এনেদৰে ঢালি দিম। আৰু এনেদৰে তল ওপৰ কৰি দিছোঁ এখন চামুচৰ সহায়ত। আৰু উতলিলত ইমান ধুনীয়া জ্বলা ফুৰফুৰীয়া গোন্ধ এটা ওলাইছে, সঁচাই ভাল লাগিছে গোন্ধটো। আৰু এতিয়া মই গেছৰ ষ্টভ অফ কৰি এটা ফুটা থকা পাত্ৰত ঢালি দিছোঁ পানীখিনি নিয়ৰ হ'বৰ কাৰণে। পানীখিনি নিয়ৰ হ'বৰ বাবে মই এনেদৰে ৰাখি দিছোঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো এতিয়ালৈকে ভাল পাইছে নিশ্চয় লাইক এটা কৰিব। আৰু এতিয়া মই এখন ডলাত এইখিনি ৰদাবৰ বাবে এনেদৰে গুটিবোৰ এৰুৱাই দিছোঁ, জালুকৰ গুটিবোৰ। আৰু অলপ এৰুৱাৰ পাছতে মই গোটেই চিৰাবোৰ নেৰুৱাই এনেদৰে এখন ডলাত মেলি দিলোঁ। আৰু অলপ শুকোৱাৰ পাছত মই গুটিবোৰ উলিয়াই ল'ম। আৰু কেইবাদিন ধৰি শুকোৱাৰ পাছত এনেকুৱা হৈছে, সেউজীয়া ৰংটো হৈ আছে। প্ৰথমে মোৰ চিন্তা হৈছিল সেউজীয়া ৰংটো থকাৰ কাৰণে ক'লা নপৰিব নেকি, কিন্তু বহুদিন ধৰি কেইবাদিন ধৰি ৰ'দোৱাৰ পাছতহে ক'লা হ'লগৈ। এয়া চাওক, আমাৰ সকলোৱে খোৱাৰ উপযোগী জালুক প্ৰস্তুত হৈ গ'ল, আমাৰ সকলোৰে প্ৰিয়। আজি মই জালুকৰ গুণাগুণৰ বিষয়ে ক'বলৈ গ'লে বহু দীঘলীয়া হ'ব ভিডিঅ'টো, সেয়েহে মই অন্য এটা ভিডিঅ'ত জালুকৰ গুণাগুণৰ বিষয়ে লৈ আহিম। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব, তেতিয়াহে মোৰ আহিব লগা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পাই যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ।